হাই গাইজ, কি খবৰ? ৱেলকাম টু মাই ইউটিউব চেনেল। তো গাইজ, মই এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ, আজি মানে আমি আহিছোঁ বৌবগলৈ মানে মাছ ধৰিবলৈ আহিছোঁ। প্ৰথম খোৱা জালে চৈকিয়া মাৰিছে, মানে বহুত দিন মৰা নাই আনিলে জাল, সেইটো কাৰণে আজি মাৰি চাওঁ বুলি কৈছে। আকৌ বহুত দিনৰ মূৰত এয়া প্ৰথম খোৱা জাল চৈকিয়া মাৰিছে। এতিয়া চৈকিয়া ভাগ্যখন মানে ইমানেই বেয়া, মানে দৰিকণা মাছ এটাও নুঠিলে তাৰ জালত। এতিয়া বৰ্তাই মাৰিম বুলি কৈছে জালখন। চৈকিয়া বা জালখন লৈ আমাৰ বৰ্তাই জালখন মাৰিছে। তো বৰ্তাৰ ভাগ্যত এতিয়া কি উঠে, মাছ আহে নে নাহে এতিয়া জালখনত। বৰ্তাই জাল মৰা দেখি ৰ'ব নোৱাৰি, মানে আমাৰ এই দেদাই নামি দিলে একদম পূৰা হেঁপিয়াই মাছ যাম বুলি হেনো বোলে। এতিয়া সি হেঁপিয়াই মাছ যাম বুলি কৈছে। এতিয়া কি হয় চাওঁ। মানে বৰ্তা প্ৰথম কৰা জালত মাছ নাহিলে, সেইটো কাৰণে কৈছে আমাৰ দেউতাক অকণমান এইপিনে পৰা খেদি দেচোন, এইপিনে মাছকেইজনী আহে নি বুলি। পূৰা এতিয়া আমাৰ দেউতাই মাছ খেদিছে। মাছকেইটা ষ্টাইল দেখিছেনে আমাৰ দেউতাই বাবা। এয়া আমাৰ বৰ্তাই ছেকেণ্ড খোৱা জাল মাৰিছে। এই জালত এতিয়া কি মাছ আহে নে নাহে এতিয়া। দেউতাই মানে বৰ বেয়া ষ্টাইলত খেদিলেতো মাছ ভয়তে আহিবও পাৰিছে, ঠিকান নাইতো। মানে দেউতাই মাছ এনেকুৱা ষ্টাইলত খেদিলে, মানে ভয়তে একদম পূৰা ডাঙৰ চেনিপুঠি এজনী একদম জালত সোমাই দিলেহি পূৰা। ডাঙৰ এজনী দেখিছে নাই মাছজনী আপোনালোকে। মানে বৰ্তাই চেনিপুঠিজনী উঠাৰ বাবে আকৌ এখোৱা জাল মাৰিছে। এইখোৱা জালত তাত মাছ উঠে নে নুঠে। আকৌ এজনী মানে মাছ উঠিলে, সেইদিনা আমাৰ দেউতাই একদম পূৰা দৌৰি আহিছে, মানে কি মাছ উঠিলে বুলি চাবলৈ একদম পূৰা। মানে এইবাৰো এজনী জিৰণীয়া মাছজনী উঠিলে মানে। এয়া আমাৰ মানে ডাঙৰ মাছ এতিয়ালৈকে দুজনী উঠিছে, আৰু এতিয়া মানে ময়ো অকণমান নামো বুলি ভাবিছোঁ। মানে মাছ উঠিছে দেখি ময়ো অলপমান হেঁপিয়াওঁগৈ। এয়া এইবাৰ মানে এজনী জিৰণীয়া মাছ উঠিলে, এজনী দেখিছে নহয় আপোনালোকে। আৰু ইমান ডাঙৰ নহয় পিছে। মানে মাছ উঠিছে দেখি ৰ'ব নোৱাৰি, মই মানে লং পেণ্টে নামি গ'লোঁ মানে মোৰ মাছ হেঁপিয়াওঁ বুলি। এয়া দেখিছেনে মোৰ মাছ হেঁপিয়াই ষ্টাইল। মানে মই মানে মাছ হেঁপিয়াই আহিব নোৱাৰোঁ মানে। এতিয়া মানে দাদাই মই পূৰা মাছ হেঁপিয়াত লাগিছোঁ মানে, আৰু পূৰা মানে মানে গাইছ হেঁপিয়াই মাছ ধৰিব পৰা নাই বাবে মানে আঁঠুৱাখনকে এবাৰ বাওঁ বুলি ভাবিছোঁ। এয়া দাদাই মই আঁঠুৱাখনকে এবাৰ টানি চাওঁচোন, কিন্তু মাছ উঠে নে নুঠে নে চাওঁ। যদি মাছ নুঠে আকৌ হেঁপিয়াম বুলি ভাবিছোঁ আৰু। তো গাইছ, মানে আমি আঁঠুৱা এনেই টানিলোঁ, মানে মাছ এজনীও নুঠিলে। মানে এতিয়া আকৌ হেঁপিয়াওঁ বুলি এতিয়া উঠি আহিছোঁ, আৰু এতিয়া আকৌ মাছ মানে আমি হেঁপিয়াওঁ। ইপিনে আকৌ আমাৰ বৰ্তাই জাল এখোৱা মাৰিছে। তো বৰ্তাই জাল এখোৱা মাৰিছে, তো চাওঁ আৰু মাছ উঠে নে নুঠে বৰ্তা ভাগৰ জালত। ইপিনে মানে মই পূৰা মাছ হেঁপিয়াত লাগি গৈছোঁ। মানে মই মাছ এজনী ধৰিব পাৰিলোঁগৈ অৱশেষত। এজনী দেখিছে আপুনি, জিৰণীয়া মাছ এজনী ধৰিলোঁগৈ। আৰু এইপিনে মানে পূৰা আমাৰ ভাইটিয়ে মাছ টিঙত ভৰাই আছে। দেখিছেনে বাৰু কেনেকুৱা ষ্টাইলত ধৰিছে সি মাছকেইজনী টিঙত ভৰাবলৈ। আনপিনে এইটো আমাৰ বৰ্তাকৰ ভাইটি পূৰা নাচন দি আছে, মানে মাছ দেখি। দেখিছেনে বাৰু পূৰা কেনেকুৱা নাচন দিছে। আৰু এইপিনে মানে বৰ্তা জালত আকৌ এজনী চেনিপুঠি লাগিলে, মানে ডাঙৰ। এয়া দেখিছে মই ধৰিছোঁ চেনিপুঠিজনী জালৰ পৰা। এইজনী দেখিছেনে বাৰু চেনিপুঠিজনী আগৰজনীতকৈ অলপমান ডাঙৰ মানে মাছজনী। তো এইজনী মই ওপৰলৈ দলিয়াই দিছোঁ। আমাৰ ভাইটিয়ে পূৰা ধৰিছে, মানে ওপৰত পূৰা ধৰি পূৰা টিঙতে ভৰাইছে আৰু সি মাছবোৰ মানে। এইপিনে মানে পূৰা মাছ উঠা দেখি এইপিনে মানে এতিয়া ৰবিও পূৰা নামি দিলে। দেখিছেনে বাৰু এয়া ৰবি। মানে ৰবিয়ে তললৈ নামি লগালগ মোক কুঁৱাত ঠেলুকৈ আছে। দেখিছেনে বাৰু পূৰা। তো গাইছ, আজিলৈ ভিডিঅ'টো মানে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নাই